60-70 বছৰীয়া এগৰাকী আইতা আহিছে এই অধিৱেশনস্থলীলৈ, তাকো আহিছে যোৰহাটৰ পৰা। ইমান ভাল লাগিছে ক'বই নোৱাৰোঁ। গাটো উদুলি মুদুলি হাতখন লগা নাই জানো? একেবাৰে নক'বা, পাওঁতে আহিছোঁ জানো। হয় হয় বৈকুণ্ঠলৈ অহা নিচিনা লাগিছে। হয়, সঁচাকৈ বৈকুণ্ঠলৈ পৰিণত হৈছে। বৈকুণ্ঠপুৰী আৰু গোটেই বৈকুণ্ঠপুৰী দেখি মানে গা নোম হিঞৰি গৈছে আৰু। এইগৰাকী আইতা কিন্তু যথেষ্ট বয়সীয়াল দেখিছোঁ। আইতা আপোনাৰ বয়স কিমান হৈছে বাৰু বৰ্তমান? 80-90 বছৰীয়া আইতা এগৰাকী আহিছে, মানিব লাগিব। কিন্তু আইতা মানে এতিয়াও হাৰ মনা নাই। কৃষ্ণ জয় গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন, আৰু আজি দ্বিতীয় দিন পুৱাৰে পৰা ভকত বৈষ্ণৱসকলৰ উদুলি মুদুলি পৰিৱেশ আৰু ভকতৰ বৈষ্ণৱ আদৰা যি প্ৰস্তুতি, সেয়া বৰ্তমান ৰাতিপুৱাৰ পৰা হৰিনামেৰে মুখৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ মূল প্ৰৱেশস্থলীৰ পৰা। এই অধিৱেশন চাবলৈ আমাৰ এই আই মাতৃসকল আহিছে। পিছে আই মাতৃসকল ক'ৰ পৰা আহিছে? কৃষ্ণ ক'ৰ পৰা আহিছে? তিতাবৰ, যোৰহাটৰ। আৰু আইগৰাকীও আহিছে তিতাবৰৰ পৰা। বয়স আপোনাৰ কিমান আছে বাৰু আইতা, কওকচোন? অঁ, দেখা পাইছে 60-70 বছৰীয়া এগৰাকী আইতা আহিছে এই অধিৱেশনস্থলীলৈ, তাকো আহিছে যোৰহাটৰ পৰা। কেনেকুৱা লাগিছে আপোনাৰ এই অধিৱেশনস্থলীলৈ আহি এই বয়সত? মানে ইমান ভাল লাগিছে ক'বই নোৱাৰোঁ। গাটো উদুলি মুদুলি হাতখন লগা নাই জানো? একেবাৰে নক'বা, পাওঁতে আহিছোঁ জানো। হয় হয়, যদিও দেহাই নাটানে, কিন্তু আইতাৰ এই দেহাই নাটানিলেও কিন্তু তেওঁ আইতাই মনে নেমানে, ঘৰত বহি থাকিব পৰা নাই, সেইবাবে আহি সমন্বয়স্থলীত উপস্থিত হ'ল। বাকী ভালে থাকক, সদায় সুস্থ থাকক, আৰু আপুনি অনাগত দিনৰ যি অধিৱেশনস্থলী হ'ব লখিমপুৰত হ'ব বুলি শুনিছোঁ, তালৈ যদি আহে নিশ্চয় লগ পাম। আশাটো হ'লেই হয়, আহিবই মানে। হয়, তেওঁ মানে আইতা মানে এবছৰ পৰিকল্পনা মানে আজিয়ে কৰি থ'লে অহা বছৰলৈ। আমি বহুত দূৰ দূৰলৈ গৈছোঁ বাৰু। হয়, পিছে আপোনাৰ কেনে লাগিছে? বৰ ভাল লাগিছে, বৈকুণ্ঠলৈ অহা নিচিনা লাগিছে। হয়, সঁচাকৈ বৈকুণ্ঠলৈ পৰিণত হৈছে। বৈকুণ্ঠপুৰী আৰু গোটেই বৈকুণ্ঠপুৰী দেখি মানে গা নোম হিঞৰি গৈছে আৰু। যেনেকুৱা অনুভৱ হয়তো তাতকৈ ইয়াত বেছি যেন লগা নাই জানো অনুভৱ? হয় হয়, যদিও ঈশ্বৰে আমাক যদি তালৈ নিনিয়ে, কিন্তু আমি বৈকুণ্ঠপুৰী আমি নৰকতে দেখি পালোঁ। আমি যদি ইচ্ছা কৰোঁ, আমাৰ এই নৰকতে আমি এই পৃথিৱীতে আমি এখন বৈকুণ্ঠ আমি সৃষ্টি কৰিব পাৰোঁ। সেয়া হৈছে হৰিনামেৰে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন সমন্বয় জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। ঠিক আছে আইতা, লগ পাই ভাল লাগিলে। এইফালে আই মাতৃসকল আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? কৃষ্ণ ঢকুৱাখানাৰ পৰা আহিছে আমাৰ এই আইতাসকল। এইগৰাকী আইতা কিন্তু যথেষ্ট বয়সীয়াল দেখিছোঁ। পিছে কৃষ্ণ আইতা, আপুনি তাৰ পৰাই নে? ঢকুৱাখানাই। অঁ, পিছে আইতা আপোনাৰ বয়স কিমান আছে বাৰু বৰ্তমান? 80-90 বছৰীয়া আইতা এগৰাকী আহিছে, মানিব লাগিব। কিন্তু আইতা মানে এতিয়াও হাৰ মনা নাই অধিৱেশনস্থলীলৈ আহিবলৈ। আপোনাৰ আজি এই অধিৱেশনস্থলী উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে অন্তৰৰ পৰা কওকচোন আজি আপুনি? আনন্দ হেৰি চাবলৈ পৰা আমি একদম মহান আনন্দ হৈছে। সেইটো হেঁপাহতে আহিছোঁ। প্ৰত্যেক বছৰে আহোঁ, গতিকে ভগৱন্ত আমাৰ অন্তৰত
হেঁপাহ এটা লগাই দিছে গুৰুজনৰ কিবা হয় গতিকে আহিছোঁ আৰু ভগৱানে কৰিলে গুৰুজনাৰ জন্ম হেৰি হ'লে বা আমাৰ মূলত হ'লে প্ৰতি বছৰে হয় 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 সদায় ভালে থাকক সুস্থ থাকক যাতে অহা বছৰলৈ আকৌ এনেকৈ আহিব পাৰে কৃষ্ণ 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 পুৱাৰে পৰা শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু ভ্ৰমণৰ ক্ষেত্ৰত বৰ্তমান পূৰা উদুলি মুদলি হৰি নামেৰে মুখৰিত হৈ আছে আপোনালোকক অলপ আগত দেখুৱালৈ আৰু এতিয়া আপোনালোকৰ মূল গেটৰ যিটো তোৰণ আৰু সেই তোৰণৰ বৰ্তমান কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাব যত্ন কৰিম আপোনালোকে বৰ্তমান ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক আজি ৰাতিপুৱাৰ যি পৰিৱেশ বৰ্তমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এয়াই হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি একতা যি সমন্বয় সকলোৰে মাজত কোনো জাতিভেদ পৰিহাৰ কৰি আজি সকলোৱে একেলগে হৰিনাম লৈছে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে এয়াই হৈছে শংকৰদেৱৰ আচল সৃষ্টিসমূহ আমি এনেকৈ বিশ্ববাসীৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ দেখা পাইছে এজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এজন হৈছে বিষ্ণু ৰাভা আৰু দুজনৰ নামতে এই পথাৰখনৰ নামাকৰণ কৰা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু এই সমন্বয় ক্ষেত্ৰতে আহি সমূহ ভকত বৈষ্ণৱ আই মাতৃসকলে এই সমন্বয় ক্ষেত্ৰখন বৰ্তমান ভিৰ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা আহি লোকসকলে ইয়াত হৰিনামেৰে মুখৰিত কৰি তুলিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু ইয়াত বৰ্তমান যি ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকক দেখাব যত্ন কৰিছোঁ হৰিনামেৰে বৰ্তমান মুখৰিত হৈ আছে আৰু মোৰ মাতটো ইমান ভাল নহয় আপোনালোকক কৈছে যিমান পাৰে মৰম দিব আৰু এইফালে আপোনাৰ মূল তোৰণখন ইয়াত বৰ্তমান ফটোশ্বুট কৰি আছে সকলোৱে আৰু এইজন আপোনালোকক কালি দেখুৱাইছিলে শ্ৰীমন্ত শংকৰদেৱে এটা ষাঁড় গৰুক বাগৰে পেলাই দিয়াৰ কিছু দৃশ্য এয়া আপোনাৰ ইয়াত উপস্থাপন কৰিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত সাংস্কৃতিক শাখাৰ উদ্যোগত আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিখন ফটো আপোনালোকক মই ইয়াৰ পৰা দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাব এইখনেই হৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা পোষ্টাৰখন কালি ইয়াতে হৈছিলে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ 10,000 আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিছিলে ইয়াৰ পৰাই আপোনালোকক কালি দেখুৱাইছোঁ চাওক এতিয়া ইয়াত যথেষ্টখিনি মানুহ ভিৰ হৈ আছে ফটো চটো কৰিবলৈ